তিনালিৰ পৰা আপোনাৰ বাসুগাঁৱলৈ বঙাইগাঁৱলৈ যাওয়া মানে সুবিধাৰ কাৰণে ৰাস্তাটো চেংচন হৈছিল। গতিকে মানে এই ৰাস্তাটো কিবা ৰাজনীতি চক্ৰান্ত কৰি মানে ৰাস্তাটো কাটি দিলে। ইয়াতে আমাৰ বহু ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা যায়, তাৰ পৰা মানে ছাত্ৰ ছাত্ৰীৰ বহুত অসুবিধা হয় নৌকা দি পাৰ হ'বৰ কাৰণে। এই ব্ৰিজটো মানে আমাক সোনকালে লাগে আৰু কি। ৰাইজক আমি মানে চৰকাৰক আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মানে কৈছিল, ইয়াতে মিটিঙত কৈ গৈছে যে আমি এই ব্ৰিজ চাম্পাৱতী ব্ৰিজটো আমি বনাই দিম। গতিকে এই ব্ৰিজটো মানে এতিয়া মানে চেংচন গ্ৰেণ্ড হৈছে, কিন্তু এতিয়া মানে কাটি কুটি মানে বেলেগ ঠাই ল'বৰ কাৰণে চেষ্টা কৰিছে ৰাজনীতি কৰি। কিন্তু আমি ৰাইজে সাধাৰণ মানুহ আমি ৰাজনীতি নুবুজো, আমাক এই ব্ৰিজটো লাগে। গতিকে আমি যাতে এই ব্ৰিজটো মহাদয়ে আমাক এই ব্ৰিজটো দিয়ে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি কৈ থাকোঁ মানে ছাৰ মামা আমাক ব্ৰিজটো দিব লাগে। এই ব্ৰিজটোৰ কাৰণে আমাক খুব অসুবিধা হৈ আছে, ৰাইজৰ বহুত ৰাইজৰ লাখ লাখ ৰাইজৰ মানে অসুবিধা হৈ আছে, নৌকাতি পাৰ হ'ব লাগে। তাৰ কাৰণে মানে আমি খুব দুখিত হৈ আছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে মানে যাওঁতে মানে যা অহা বহুত কষ্ট হৈ আছে। পঢ়া শুনাৰ কাৰণে আমি যাব নাপাৰোঁ। এই পঢ়া শুনাৰ কাৰণেই আমাৰ আৰু বেছি জৰুৰী, কাৰণ স্কুল কলেজ আমাৰ বাসুগাঁও থাকিল, আমাৰ ভিতৰৰ অঞ্চল এইটো, তাৰ কাৰণে আমাৰ ব্ৰিজটো লাগে। এইটোৱে মোৰ মানে অনুৰোধ। নমস্কাৰ। আজি আমাৰ মাজত যি লক্ষ্য আৰু উদ্দেশ্যত প্ৰেছ মিডিয়া আমাৰ বন্ধুসকল আহিছে, তাৰ কাৰণে আমি ধন্যবাদ যাচিছোঁ। আমি আমাৰ মাজত যথেষ্ট আমি আনন্দৰ এটা উৎসাহ এটা ঢল বৈছিল, কিন্তু পৰিতাপৰ বিষয় আমি জানি আছিলোঁ যে 8 তাৰিখত নিবিদা প্ৰকাশ পাবই, কিন্তু পৰিতাপৰ বিষয়ে ইতিমধ্যে আমি জানিব পাৰিছোঁ উক্ত নিবিদা ৰাজনীতিৰ চক্ৰান্তত কৰি কেঞ্চেল হোৱাৰ পথত। আমি এইখিনিকে ক'ব খোজোঁ আজিৰ তাৰিখত, কাৰণ হেমন্ত বিশ্ব শৰ্মা যেতিয়া জৰেগাঁৱত আহিছিল তেওঁ নিজে কৈছিল যে চাম্পাৰ ব্ৰিজটো দিমে। এই কালিপুখুৰীতো এই যোৱা ইলেকশ্যনৰ আগত যেতিয়া আহিছিল তেতিয়াও হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ মুখেৰে কৈছিল যে বোলে চাম্পাৰ ব্ৰিজটো দিমে। কিন্তু আজিৰ তাৰিখত আমি এইকাৰণে একগত হ'ব লগা হৈছে। আৰু আগৰ আমাৰ প্ৰেছ মিডিয়াসকলে কৈ গ'ল যে আমি আচলতে বহি নাথাকিম, এই ৰাস্তা নোহোৱালৈকে আমি বহি নাথাকিম। আমি হয়তো ইয়াৰ কাৰণে আমাৰ ৰাইজৰ মাজত জাগ্ৰত সৃষ্টি কৰি আমাৰ ন্যায্য প্ৰাপ্যৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু আজিৰ এই সুযোগতে মই মোৰ ফালৰ পৰা দাবী আৰু অনুৰোধ জনাইছোঁ, আমাৰ বৰ্তমান যিটো চৰকাৰ, এই চৰকাৰেও যাতে ইয়াত অৰিহণা যোগায়, আমাৰ ৰাইজৰ ফালৰ উপকাৰ কৰাৰ কাৰণে এই বৰ্তমান চৰকাৰেও যাতে অৰিহণা যোগায়, তাৰ কাৰণে আমি আশাবাদী। আৰু আগন্তুক দিনত যেতিয়া আমি আমাৰ কাৰ্যসূচী ল'ম এই ৰাস্তাৰ পৰিপ্ৰেক্ষিতত, তেতিয়া যাতে সকলো ৰাইজে সহায় সহযোগ কৰে, তাৰে অনুৰোধ জনাই মোৰ কোৱাটো ইয়াতে সামৰণি মাৰিছোঁ। যে ইতিমধ্যে আমি গম পাইছোঁ যে বালাগাঁও BB ৰোড যিটো বাসুগাঁও বালাগাঁও BB ৰোড যিটো এইটো ইতিমধ্যে নিৰ্মাণৰ কাৰণে ইতিমধ্যে চেংচন হৈছে। এই কি আঁচনি আসাম মালা আঁচনিৰ দিনত এইটো চেংচন হৈছে। আৰু এই ৰাস্তাটো ইতিমধ্যে আমি জানিব পাৰিছোঁ যে কোকৰাঝাৰ যিটো PWD ৰোডৰ এই অফিচত নিবিদা কাৰ্য ইতিমধ্যে সম্পন্ন হৈছে বুলি আমি জানি পাৰিছোঁ। কিন্তু বিশেষ ষড়যন্ত্ৰ কাৰণৰ হয়তো কিবা কাৰণত নিবিদা কেঞ্চেল কৰাৰ কথা আমি গম পাইছোঁ। আৰু এই ৰাস্তাটো তেনেকৈ নকৰাৰ এটা কিবা ষড়যন্ত্ৰ চলিছে বুলি আমি গম পাইছোঁ। গতিকে এই ৰাস্তা আমি দাবী কৰিছোঁ, যেই ধৰণে হ'ব লাগিছে অসম মালা ওপৰত নিৰ্মাণ হ'ব লগা আছে, এই ৰাস্তা আমাৰ নিৰ্মাণ হ'বই লাগিব। ইয়াত কোনো ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ নচলিব। আৰু এই ৰাস্তা আমি যিকোনো প্ৰকাৰে যিকোনো মূল্যৰ বিনিময়ত আমি ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে আমি গোটেই কালিপুখুৰীবাসী ৰাইজে আমি জোৰদাৰভাৱে ক'ব ওলাইছোঁ, আমি এই ৰাস্তা নিৰ্মাণ কৰিবই লাগিব। ইয়াত কোনো ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ নকৰিব। আৰু যদি ৰাজনৈতিক কিবা ষড়যন্ত্ৰ কৰিছে তাহলে আমি ইয়াৰ তীব্ৰভাৱে বিৰোধিতা কৰিম আৰু বিশেষভাৱে আমি আন্দোলন কৰিম। আৰু আমি জনাইছোঁ যে অসম চৰকাৰক বা আমাৰ BTC চৰকাৰক এই ৰাস্তা যথা সময়ত যি ধৰণে হওক, যি ধৰণে চেংচন হৈছে সেইমতে নিৰ্মাণ হ'বই লাগিব। এইখিনি আমি কালিপুখুৰীবাসী ৰাইজে আজি আহ্বান জনাইছোঁ, যাতে ইয়াত কোনো ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ নকৰে, এই ৰাস্তা কোনোদিনৰ নিৰ্মাণ কাৰ্য কেঞ্চেল নহয়। আৰু চাম্পা নদীৰ ওপৰত যিটো ব্ৰিজ,
এই ব্ৰিজটো হ'বই লাগিব। ইয়াৰ নহ'লে আমি কোনো ধৰণৰ কোনো কাৰণবশতঃ মানি নলওঁ। এই ৰাস্তা যেনেকৈ হেৰি চেংচন হৈছে, যেনেকৈ নিৰ্মাণৰ কাৰণে ইতিমধ্যে অসম চৰকাৰৰ অধীনত হেৰি চেংচন হৈছে, তেনেকৈ এই ৰাস্তাটো হ'বই লাগিব। আৰু এইখিনিকে কৈছোঁ যাতে আমাৰ ইতিমধ্যে সমূহ ৰাইজেও আমাৰ ওলাইছে, কথাখিনি গম পাব যাব লাগিছে। গতিকে যদি নহয় তেনেহ'লে আমি গোটেই কালিপুখুৰী ৰাইজে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিম আৰু বিশেষভাৱে আন্দোলন কৰিম। দৰকাৰ হ'লে আমি গোটেই ৰাইজে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি আন্দোলন কৰি অফিচ কাছাৰী ক'ত যাবলৈ গোটেইখিনি যাম। মোটামুটি আমি এই ৰাস্তা নিৰ্মাণ কৰিবই লাগিব, আমি দাবী জনাইছোঁ প্ৰশাসনক বা আমাৰ হেৰিখনক। আৰু এই 26 যদি এই ৰাস্তা নিৰ্মাণ নকৰে এইখন চৰকাৰে, এই বিজেপি চৰকাৰে বা এইখন চৰকাৰে, তেনেহ'লে 26ৰ নিৰ্বাচনত আমি যথাযথভাৱে প্ৰস্তুত উত্তৰ দিয়াৰ কাৰণে আমি সাজু হৈছোঁ। বিজেপি চৰকাৰক আমি হৰুৱাৰ কাৰণে ব্যৱস্থা কৰিম, আমি ভোট নিদিম বিজেপি চৰকাৰক। এই ৰাস্তা হ'বই লাগিব। আৰু এই ৰাস্তা যদি হয় তেনেহ'লে আমি বিজেপি চৰকাৰক যি ধৰণে সহায় সহযোগ কৰিব লাগে তাৰ কাৰণে আমি ৰাইজ প্ৰস্তুত আছোঁ।